নিসংগতাৰ গভীৰতাত এখনি সৰু চিঠি আছিল, য'ত বহু অজ্ঞাত কথা আৰু মনত উদয় হোৱা অসংখ্য প্ৰশ্ন আছিল। কাহিনী সেই চিঠিৰ, যি আছিল নিজান ৰাতিত মোৰ লগৰী, বিলীন হৈ গৈছিল বিভিন্ন অধ্যায় অনুচ্ছেদবোৰ পাঠ কৰি। সেই চিঠিখনিৰ অক্ষৰবোৰত বহু হতাশাৰ ছাঁ লুকাই আছিল বহু অপ্ৰকাশিত কথা। সেইবোৰেই আছিল মোৰ সুখৰ দুপৰীয়া জীৱনৰ এই লক্ষ্যহীন যাত্ৰাত। সেই চিঠিখনেই মোৰ সাৰথি হৈ ৰৈছিল, মোৰ মনৰ গভীৰতাৰ লগত সংযুক্ত বহু কাহিনীয়েই সেই সৰু চিঠিখনিয়ে কৈ গৈছিল।